ডক্টৰ টি.চি. শইকীয়া ডিব্ৰুগড় মেডিকেলৰ আছিলে তেখেতে মোক এই ফেচ পেকটো শিকাইছিলে। মই মন্মি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পানী 2 কাপ উতলাই ল'লোঁ, তাত ডালচেনি এটুকুৰা দিলোঁ, টুকুৰা কৰি দিছোঁ আৰু 2 ইঞ্চিমান দিছোঁ আৰু এটুকুৰা হালধি টুকুৰা কিমান ডাঙৰকৈ দিছোঁ দেখিছেই। ডালচেনি দিয়াৰ পিছত 2 কাপ পানী যেতিয়া 1 কাপ হ'ব তাৰপিছত মই হালধিখিনি খুন্দি দিলোঁ। খুন্দি দি গেছ অফ কৰি দিলোঁ লগে আৰু এয়া মোৰ 1 কাপ চাহ তৈয়াৰ হৈ গ'ল। এইটো আজি কেইদিনমানৰ পৰা এইটো খাবলৈ লৈছোঁ। 2 দিনমান অকণমান বেয়া লাগে, কিন্তু কেলে খাইছোঁ জানে মোৰ আৰ্থ্ৰাইটিছ আছে যে, নি আৰ্থ্ৰাইটিছ সকলোৱে জানে। মই আপডেট দিয়ে থাকোঁ। এক্সাৰচাইজ কৰোঁতেও আপোনালোকক কেইবাবাৰো দেখুৱাইছোঁ, কেনেকৈ কৰোঁ সেয়াও দেখুৱাইছোঁ। তো এইকেইদিন ইনফ্লেমেশ্যনটো বাঢ়ি আছে, হয়তো অকণমান কষ্ট হৈছে। সেয়া চাহকাপ মোৰ শেষেই হ'ল, প্ৰায় এইখিনি শেষ হ'ল। এইখিনি খাই থাকিলে মানে ইনফ্লেমেশ্যনটো হালধিয়ে কমাই বহুত ভাল জানেনে। বিষটো আচলতে পেইন কিলাৰ খাই পেলাই বিষ কমোৱাতকৈ এইটো নেচাৰেলি মই কিছুমান মানে কাম কৰিবলৈ চাওঁ, ভাল পাওঁ মানে। এতিয়া আজি যাম এঠাইলৈ, স্কুল আছিলে 5:30-6টা মাজত এঠাইলৈ যাব লাগিব। আজি ৰুদ্ৰ চিনেমাখনৰ ট্ৰেইলাৰ লঞ্চ আছে, গতিকে তালৈ যাম। আৰু নিজকে অকণমান প্ৰেজেণ্টেবল কৰি নগ'লে নিজকে মানে অকণমান হেৰি লাগিব আৰু বেয়া লাগিব, কাৰণ তালৈতো গোটেই চেলিব্ৰিটিসকলে আহিব নহয়নে। ৰবি শৰ্মাক লগ পাম আৰু সেই ৰুদ্ৰ চিনেমাখনৰ যিমানবোৰ তাত কাম কৰিছে সকলোবিলাক পাম, আৰু কোন চেলিব্ৰিটি ছিংগাৰ সকলোবিলাক আহিব, আৰু গোটেই ইনফ্লুৱেঞ্চাৰ্ছখিনি আহিব, আৰু যোৰহাটৰ তেওঁলোকে কাক ইনভাইট কৰিছে সেইসকল আহিব। গতিকে অকণমান যদি প্ৰেজেণ্টেবল হৈ যাওঁ নিজৰে মনটো ছেটিছফেকশ্যন এটা থাকিব নহয়নে। সেইকাৰণে মই আজি এটা ফেচ পেক লগাম। অলৰেডি ফেচ পেকটো মই বনালোঁ, কেনেকৈ বনালোঁ কি নাই মই চব আপোনালোকক দেখুৱাম। মই ফেচ পেকটো লগাম মুলতানী মিট্টি। কেলৈ লগাম শুনক, মুলতানী মিট্টিটো অতীজৰে পৰা ৰজা মহাৰাজাৰ দিনাখনৰ পৰা চলি আহিছে নহয়নে, মানে ৰূপচৰ্চা হিচাপে চলি আহিছে। গৰম দিনৰ এইটো এটা খুব বেছি ভাল মানে এটা ফেচ পেক হয় গৰম দিনৰ কাৰণে, কাৰণ আমি ইমানেই গৰমত সূৰ্যৰ শক্তিটো আমি বাধা দিব নোৱাৰোঁ। যিমানখিনি পাৰোঁ আমি বাধা দিবলৈ চেষ্টা কৰোঁ, কিন্তু আপুনি ছানস্ক্ৰীনে লগাই যাওকচোন, 4 ঘণ্টা কাম কৰিব, 4 ঘণ্টাৰ পিছত আকৌ ছানস্ক্ৰীন লগাব লাগে, আৰু বাৰে ছানস্ক্ৰীন লগোৱাটো সম্ভৱ নহয়নে। মইতো যাওঁতেই লগাই যাওঁ, কেতিয়াবা বেগত লৈ যাওঁ যদিও পিছত থাকি যায়, আৰু সানিম বুলি ভাবিলেও থাকি যায়। গতিকে তেনেকৈ গুচি আহোঁ। যথেষ্ট যিমান কেয়াৰ ল'লেও ছানবাৰ্ণটো হ'বই। তাৰোপৰি পিগমেণ্টেশ্যন থাকেই মানুহৰ কাৰণে, ছানবাৰ্ণ হ'লে পিগমেণ্টেশ্যনো হৈ যায়। তাৰোপৰি এতিয়া টিনেজাৰ্ছসকলৰ গৰম দিনত বেছিকৈ পিম্পলছ উঠা দেখা যায়, কাৰণ অইল চিক্ৰেশ্যনটো বেছি হৈ যায়, তাতে আকৌ বাহিৰৰ ধূলি মাকতি লাগে, ঘাম লাগে, খুব বেছি পিম্পলছ হয়, আৰু সেইখিনি ইনফেকশ্যন হোৱাৰো চান্স সোনকালে থাকে। ইনফেকশ্যন হ'লে গাঁত হয়, দাগ বহে, এইবিলাক সকলো দাগ যাব মুলতানী মিট্টিৰ মই আজি যিটো দেখুৱাম সেই ফেচ পেকটোৱে। আপোনালোকে সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে সেই পেকটো ব্যৱহাৰ কৰিব পাৰে, আৰু একদম গৰমৰ উপযোগী হোৱাকৈ মই ফেচ পেকটো বনাই দেখুৱাম আপোনালোকক। আৰু মই মুলতানী মিট্টিটো ব্যৱহাৰ কৰিছোঁ একেবাৰে প্ৰাকৃতিকভাৱে বনোৱা, তাত কোনো ভেজাল নাই, মিলি নাই, আৰু একেবাৰে ডাইৰেক্ট। সেইটো হৈছে এইটো চাওক, নেচাৰ চিয়ৰৰ মুলতানী মিট্টি পাউডাৰ। আপোনালোকে বিউটি পাৰ্লাৰ যাওক, এমাহৰ মূৰত যাব, 1.5 মাহৰ মূৰত যাব। মইতো বহুত দিনৰ মূৰতহে যাওঁ, কিন্তু ঘৰত মই যত্নটো পূৰা লৈ থাকোঁ। মাহেকত 2বাৰ হ'লেও বা সপ্তাহত এবাৰ পাৰিলে মই ফেচ পেক এটা লগাবলৈ চেষ্টা কৰোঁ। তেতিয়া কি হয়, ডেড স্কিনটো আঁতৰে আমাৰ, আৰু ডেড স্কিনটো আঁতৰিলে আমাৰ স্কিনৰ টেক্সচাৰটো যিটো মানে আমাৰ থাকিব লাগে সেইটো ধুনীয়া হৈ থাকে। এতিয়া বলক মই এইটো কেনেকৈ মুলতানী মিট্টিৰে ফেচ পেকটো বনাওঁ। তিয়ঁহ এটুকুৰা লৈছোঁ, তিয়ঁহ টুকুৰা বাকলিয়ে মই পিহনাত পিহি ল'ম। আচলতে মই তিয়ঁহৰ পৰা ৰসখিনি উলিয়াই ল'ম। পিহনাত মিহি ফালে পিহি দিয়াৰ লগে ৰসখিনি উলিয়াবলৈ খুবেই ভাল। আৰু এয়া চাওক, এটুকুৰাৰ মই অলপমানহে লৈছোঁ, কাৰণ ইয়াত যথেষ্টখিনি ৰস ওলাব। চেপি পেলাই মই সীতাখিনি পেলাই দিছোঁ, আৰু চাওক এই সীতাখিনি ৰাইতাত দিবলৈও ভাল। ইয়াত দিম মই এতিয়া নেচাৰ চিয়ৰৰ মুলতানী মিট্টি পাউডাৰটো।
যথেষ্টখিনি থাকে এই পেকেটটোত 1 বছৰমান যায় বুলি ক'লেও মানে ভুল নহয় মোৰ আধা পেকেটমান আছেগৈ আপোনালোকে দেখিছে আৰু ইয়াৰ পৰা মই প্ৰায় 2 চামুচমান দিম এই চামুচখনো মেজাৰিং চামুচখন ইয়াতেই থাকে আৰু ইয়াত কেইটামান বস্তু আহে এটা গোলাপ জলৰ এই বটলটো আহে এতিয়া গোলাপ জলো প্ৰায় মই 1 চামুচমান মিহলি কৰিছোঁ ইয়াত এখন ইউজাৰ মেনুৱেল বুক থাকে কেনেকৈ ইউজ কৰিব লাগে আৰু এখন হৈছে পিউৰিটি এণ্ড অথেণ্টিচিটি চাৰ্টিফিকেট ইয়াত কোনো কেমিকেলছ নাই নেচাৰেলি বনোৱা হৈছে এই ব্ৰাছডালো লগতে আহে আপোনালোকে ধুনীয়াকৈ মুখত লগাব পাৰে এই ব্ৰাছডালৰ সহায়ত ভালকৈ এয়া মিহলাই ল'লোঁ চাওকচোন মুখখন স্কুলৰ পৰা ধুনীয়াকৈ ধুই থৈছোঁ কিন্তু মই কাজল আৰু লিপষ্টিক কেলে লৈছোঁ জানে এজটো হ'ল নহয়নে কেমেৰা আগত যদি মই লিপষ্টিকখন আৰু কাজলখন নোলোৱাকৈ ওলাওঁ দেখিবলৈ বৰ বেয়া হ'ব সেইকাৰণে মানে কাজলখন লিপষ্টিকখন লগাই ওলাইছোঁ তিয়হৰ গোন্ধটো পাই গৰমত মোৰ ভালেই লাগি গৈছে আৰু এনেও চাবচোন গৰম ক'ৰবাৰ পৰা আহিলে তিয়হ খালে আৰু মই এইটো কথা কৈছোঁ দেই তিয়হৰ ৰসটো আপোনালোকক ঘঁহিবলৈ কৈছোঁ কিন্তু তিয়হ আপোনালোকে 3-4 চকল সদায় গৰমত খাব খুব গৰম কাটে আৰু স্কিন ভাল হোৱাৰ একমাত্ৰ দৰৱ আৰু জানেনে মই মোৰ মুখত আগতে ছোৱালী বিয়া হৈছোঁ নেকি তেনেকুৱাতে মোৰ স্কিনত অকণমান কিবা প্ৰব্লেম হৈছিলে পিগমেণ্টেশ্যন টাইপতে ক'লা এনেকৈ হৈছিলে তেতিয়া মই স্কিনৰ TC শইকীয়াক দেখুৱাইছিলোঁ ডিব্ৰুগড় মেডিকেলৰ তেওঁ স্পেচিয়েলিষ্ট আছিলে প্ৰফেচাৰ আছিলে এতিয়া চাগে তেওঁ তেখেত আছে নাই মই নাজানো দেই তাৰমানে বহুত এজ হ'ল তেখেতে মোক এটা দিছিলে সেই তেখেতৰ মতে কিন্তু মই আজি পেকটো বনাইছোঁ দেই মুলতানী মাটি আপোনাৰ এনেকৈ কৈছিলে তেতিয়া পাউডাৰ পাই নাই তেওঁ ইমান কোৱা নাই গোখানি চুখানি বনাই যে মূৰ্তি বনাই সেই দোকানতে বোলে আপুনি ইয়াতে মাটিটো পাব যে এনেকৈ লদাকেও কিনিবলৈ পায় আপুনি চকলিয়ে গুড়ি কৰি ল'ব তাত আপুনি তিয়হৰ ৰস দিব আৰু পাৰিলে আপুনি তাত নেমু 4 টোপালমান দিব তেখেতলৈ মনত পেলাই মই মাজে মাজে এই ফেচ পেকটো গৰম কালি কেতিয়াও মিছ নকৰোঁ লগাওঁৱে গতিকে এইটো যদি তেখেত সঁচাকৈ এতিয়া আছে তেতিয়া কিন্তু বহুত এজ আছিলে দেই তেখেতৰ এতিয়া মই গম পোৱা নাই ভালে থাকক যদি আছে খুব ভাল লাগে মানুহজন আৰু শুকাবলৈ দিম শুকুৱাই পেলাই চাফা কৰিবলৈ লগ পাই আছোঁ 10 মিনিটমান ৰাখিলোঁ শুকাই গ'ল আৰু অতৰোৱাৰ এটা ট্ৰিক্স আছে ধুনীয়াকৈ প্ৰথমতে অকণমান তিয়াই ল'ব লাগে কোমলি যায় যে তাৰপিছত এখন টাৱেলে ধুনীয়াকৈ মুচি দিলে সহজতে অতৰাব পাৰে এইখিনি চাওক আপোনালোকে ডিফাৰেঞ্চটো নিজেই গম পাব দেখিছে একদম পাতল হৈ যায় স্কিনটো বিৰাট ধুনীয়া লাগে আৰু ফটো লৈ লওঁ এতিয়া সময় নাই আৰু লগে লগে ওলাব হ'বই বাৰু ঠিক আছে আপোনালোকে যদি কিনো বুলি ভাবে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংক দিম আৰু কমেণ্টটো পিন কৰি থ'ম যিসকলে ফেচবুকত চাইছে কমেণ্টত পাব আৰু এমেজন ফ্লিপকাৰ্ট মিছ'ত পাব আৰু তেওঁলোকৰ নিজৰো এটা ৱেবছাইট আছে য'তে সস্তা হয় ত'তে কিনিব পাৰিব দামটো ডিফাৰেঞ্চ হ'ব পাৰে আপোনালোকে আটাইকেইটা লিংক চাব সেয়াই আৰু গতিকে আপোনালোকক এইটো খুব ভাল ইনফৰমেশ্যন দিলোঁ আজিলৈ আহোঁ